আৰু পুত্ৰ পুত্ৰীক তেখেতসকলে পিতৃহাৰা হৈ জীৱন নিৰ্বাহ কৰিছিলে আৰু সেইসকলৰ তেজৰ ত্যাগত আৰু অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰধানত আজি যোৱাকালি যি ৰায়দান কৰিলে ঐতিহাসিক ৰায়দান বুলি ক'ব লাগিব আমি আৰু সেই ওপৰত ভিত্তি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত জালুকবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচী শ্বহীদসকলক সোঁৱৰণ কৰি লোৱা হৈছে আজি এই কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক পুনৰ সকীয়াই দিব বিচাৰিছোঁ যে অসম চুক্তিৰ সকলো দফা আখৰে আখৰে পুনৰ পূৰণ হ'ব লাগিব আৰু এই দাবী ছাত্ৰ সন্থাৰ অতীজৰ পৰা দাবী আছিল আৰু অনাগত দিনতো ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু যি 1971 চনৰ ভিত্তিবৰ্ষ বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে ই সঁচাকৈয়ে অসম চুক্তিক অসম আন্দোলনৰ যিসকল শ্বহীদ হৈছিল সেই শ্বহীদসকলৰ শুদ্ধ সত্যতা প্ৰকাশ কৰিছে আজি এই চুক্তিয়ে আজিৰ এই ভিত্তিবৰ্ষই আজিৰ ভিত্তিবৰ্ষত বহুতে কয় যে 1951 হ'ব লাগে 1971 হ'লে বহুতো বিদেশী আমাৰ অসমত প্ৰৱেশ কৰে কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ যে 1951 কোনো প্ৰাসংগিকতা নাই 1948 চনৰ প্ৰাসংগিকতা আছিলে সেই সময়ত 1948 চনত অসমত ভাৰতীয় সংবিধান প্ৰণয়ন হৈছিলে 1948 চনৰ কথা ক'লে আমি মানিম কিন্তু 1951 চনৰ কোনো প্ৰাসংগিকতাই নাছিলে যিসকলে যোৱা আপোনাৰ কা আন্দোলনটো সমৰ্থন কৰিছিলে সেইসকলে আজিৰ দিনত দেখিবলৈ পোৱা গৈছে যে 51ক লৈ যুঁজি আছে কাৰণ আজি ছাত্ৰ সন্থাৰ জয় অসমৰ জনসাধাৰণৰ জয় আৰু যিসকল শ্বহীদে নিজৰ ত্যাগ দিছিল নিজৰ জীৱন ত্যাগ দিছিল বহুতো নিৰ্যাতিত হৈছিল ধৰ্ষিতা হৈছিল তেওঁলোকৰ ত্যাগক আজি বহুতে অৱহেলা কৰিছে কিন্তু উচ্চতম ন্যায়ালয়ে আজি অসম চুক্তিক ভিত্তি কৰি যি ৰায় প্ৰদান কৰিলে ই সঁচাকৈ ঐতিহাসিক ৰায় বুলি ক'ব লাগিব আমাৰ বাবে আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ এই অনুষ্ঠানৰ পৰা আমি পুনৰবাৰ ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে 1971 চনৰ পাছত অহা বিদেশী ধৰ্মভিত্তিত ভাগ নচলিব আৰু সেয়া লাগিলে হিন্দুৱে হওক বা মুছলমানেই হওক 1971 চনৰ 24 মাৰ্চৰ পিছত অহা কোনো মানুহক আমি অসমৰ স্থান নিদিম সেয়া একেবাৰে আজি এই অনুষ্ঠানটোৰ পৰা সকীয়াই দিছোঁ উচ্চতম ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে এই ৰায় অসমৰ সংগ্ৰামী জনগণৰ জয় বুলি ক'ব লাগিব ছাত্ৰ সন্থাৰ জয় আৰু প্ৰতিটো দল সংগঠনৰ জয় এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে যি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1971 চনৰ 24 মাৰ্চকে বাহাল ৰখাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰপিছতে আমি এই যি ৰায় প্ৰদান কৰিছিল এই ৰায়ক আমি আদৰণি জনাইছোঁ আৰু আজি সেই অসম আন্দোলনৰ 855গৰাকী শ্বহীদ আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদ মুঠ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি এই কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ এই কাৰ্যসূচীত উপস্থিত থাকিছোঁ আমি এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছোঁ আৰু প্ৰতিগৰাকী শ্বহীদক একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই চমু বক্তব্য সামৰণি মাৰিছোঁ